অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পৰিৱেশ আৰু বন বিভাগৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি মঞ্চস্থ কৰিবলৈ লৈছোঁ নদীৰ অসুখ। আমাৰ এই নাটকখনত উপস্থিত থকা শ্ৰদ্ধাৰ জিলা আয়ুক্ত মহোদয়কে সৰ্বক্ষ কৰি সকলোলৈকে আমি ধন্যবাদ জনাই আমাৰ নাট্য নিবেদন আৰম্ভ কৰিবলৈ লৈছোঁ। ধন্যবাদ। আমি পেলাই এইখিনিতে পেলাব লাগিব। ভাই মন নাচাবলৈ লাগিব, যাব লাগে, দেৰি হৈছে নে বাৰু? সোনকালে আনছো। চিঞৰিবলৈ আহিছা? মোক চিঞৰিবলৈ আনিছো নে এইখন খেলিবলৈ আনিছো? মূৰ্খ, খেলিব নোৱাৰো। পইচা কিন্তু আগতে লাগে। সেই নদীখনতে পেলাব লাগিব। ক'ত পেলাবি? সেই নদীখনত। আহিলে বচাওক। মোৰ নাম কৰুণা, কৰণা নহয়। কিয়? একেবাৰে গহীন চাৱনী ৰঙিনী চিনি পোৱা নাই। একেবাৰে চৰতে চিধা হৈ যাবি। এইটো নাম আচলতে মৃত্যুহে হ'ব লাগিব। কি ক'লা? মোক কি বুলি ক'লা? কি বুলি ক'লা? মই ভাল সৰ্প। কৰুণা, এজনী কোন হয়? এজনী কোন? কোন হয় এজনী? কি ক'লে? কাল সৰ্প। এইবোৰ আগতে মাৰিব নোৱাৰো। এইবোৰ কাৰণে তোক পইচা দিছো নে নাই? পইচা লৈ ইয়াত এইবোৰ পেলাবলৈ আগতে এই মহাত্মা দেখিছনে নাই? সেই দেশৰ হাজাৰ হাজাৰ মানুহে তাত স্নান কৰি সেৱা কৰিছে। আৰু তহঁতে কি কৰিছ? এই নদীখন নৰক কৰিব খুজিছ? নৰক নহয়। আপোনালোকে কথাটো বুজি পোৱা নাই। আমি এইবোৰ ইয়াত নেপেলাই ক'ত পেলাম কওকচোন বাৰু? ক'ত পেলাব? ক'ত পেলাব আমি নাজানো। মুঠতে তহঁতি ইয়াত এইবোৰ পেলাব নোৱাৰ। তহঁতি ইয়াত পেলাব নোৱাৰ। কি কৰ? ক'ত যাওঁ? ইয়াত কিন্তু পেলাব নোৱাৰ, কৈ দিছো কিন্তু। ৰঙিলী, কাক গালি পাই আছ তই? এই নদীখনক কেলে? দেখা নাই এই সোপা ইয়াত পেলাবলৈ আনিছে? এইবোৰ কি হয়? মাছৰ খাদ্য নে এইবোৰ কি? এইটো গ'ল অন্ধ ভাবিছ? দেখা নাই এইবোৰ কপালবোৰ দেখা নাই ইয়াত পেলাবলৈ আনিছে? প্লাষ্টিক মানে এইবোৰ ইয়াত পেলালে ভালহে হ'ব। ভাল হ'ব নেকি? ভাল হ'ব বটলে ফুটাব মাছ সোমাই থাকিব নহয়। আপোনালোকে ভাল হ'ব। কি বটল মাছ মাৰি 10 বছৰ আগতে প্লাষ্টিক বটল এটা পুতি পেলাই মই দেওৰা খুটি পুতিছিলো। 10টা খুটা সলনি হৈ গ'ল। প্লাষ্টিকৰ বটলটো কিন্তু একো নহ'লে দেই। হেৰি শুনক, এইটো কি? এইটো বটল। বটল হয় নে? এইটো হ'ল বটল। এতিয়া মই ইয়াৰ সাঁফৰটো খুলি দিলো। এইটো কি? এইটো তোৰ ফুটা। এতিয়া এই ফুটাটো এই ফুটাটো আছে নে ইয়াত? আকৌ এবাৰ কচোন, এইটো কি? এইটো ফুটা। এইটো যদি মই এই নদীত পেলাই দিলো,
সেই ফুটাটোত মাছবোৰ সোমাই থাকিল নে আকৌ এনেকে ধৰি পেলাই এনেকে মাছবোৰ ওলোৱাহে কথা আৰু নাজানো বুলি ভাবিছা নেকি আগতে ধনচিখনত মাছেই মা এতিয়া মাছ পাব লাগে নাই তহঁতৰ নিচিনা এই মুখৰ কাৰণে একো হৈছে মাছ বজাৰৰ পৰা কিনি লবি পইচা মই দিম পইচা বাহাদুৰ মোক নেদেখাবি কৈ দিছো কিন্তু পইচা দিয়ে কিমান দিয়ে দেখুৱাবি পইচা বাহাদুৰ কৈ থৈছো কিন্তু গমেই নোপোৱা নেকি আমাৰ নামঘৰত এইকেইদিনত ভাওনা নাই কালি অপমক এইটো হৈছে আমাৰ মোহন মুৰলী শ্ৰীকৃষ্ণ মই হৈছো গোপবালক গৰখীয়া আৰু এইজনী হৈছে কালি নাগৰ ঘৰ দিয়ে বৰ চাপৰ হোৱা নাই বুজি পালো কালি নাগটো কোনে লৈছে সেইটো বিচাৰিয়ে পোৱা নাই নহয় সেইটো ভাও কোনো নলয়ে এইটো বিচাৰি পোৱা নাই এইটো ইয়াকে মই বুঢ়া নে মাতি দিব নামি যাওঁ পাৰিব নোৱাৰ যাব নাই ঐ তই মাজদি খাওঁ কৰিবলৈ মানুহ এটা ইয়াকে ল'ব একদম পাৰফেক্ট এতিয়া বেয়া লগা নাই বাৰু কালি লাগত দিয়ে কালি নাগ ভালে লাগিব এখিলা হেৰি মই নোৱাৰিম নেকি মই এইবোৰ নোৱাৰো দে ব'লক আমি এইবোৰ পেলালে চিনেমা চাব যাব লাগে কি চিনেমা চাওঁ এতিয়া ভাওনা কৰিব লাগে আমি ইয়াতে পেলাম আনিছ কি এইবোৰ আনিছ কি বটল বটল কেলে আনিছ নদীত পেলাবি ক'ত পেলাম নদীত নেপেলাই ভালে এইবোৰ গেলি গুচি যাব ইয়াত চিন্তা কৰিছে গেলি পচি যাব মোক সেই জেওৰা খুটি পোৱা প্লাষ্টিকটো প্লাষ্টিক পেলাই বুলি আজি ইমান দিন এখন নদীত মাছ নাই মই কি কৰোঁ এতিয়া আগতে বাৰিষা কালত সেই পাহাৰৰ পৰা খৰি নামি আহিছিলে নদীলৈ আৰু এতিয়া কি মাছ আনিছ চালামি বেজি দিয়া ৰচোন মাছ মাৰিবলৈ যাওঁ আহিলো এতিয়া নদীখনততো মাছে পাও নাই নহয় এতিয়া যদি মাছটো হোৱাকে ঘৰলৈ যাওঁ তই নিয়াকে পিঠি খেৰাকে হেং কৰিব বুজিছা নে মাছ কি মাছ ৰৌ আৰু বাহু চালানি চুলুঙৰ চালানি বেজি নিদিয়ানো আজিকালি ক'ত পাবা যিবোৰ খাই আছো চবে বেজি দিয়াই খাই আছো হয় আজিকালি চব লাও বেগেনে চব বেজি এতিয়া কল এটা খাব নোৱাৰো কলটোতো তোমাৰ দৰৱ মৰা জাতিলাও এটা খাব নোৱাৰা সেইটোতো দৰৱ মৰা মাছতো দৰৱ মৰা পুখুৰী পথাৰ আমাৰ নদীখনততো মাছ নায়েই তহঁতৰ কাৰণে হৈছে এইবোৰ প্লাষ্টিকবোৰ পেলাবি তাত আমি কি কৰিম ব্যৱহাৰ নকৰিবি তহঁতি বল মালিকক দি দিওঁগে আৰু মালিকক দি দিলে মালিকে দি ক'ত পেলাবগে ন এনেকৈ নহ'ব নহয় নহ'ব তেনেকে এইবোৰ চৰকাৰী স্কুলৰ পাৰিলে মানা কৰিছে তাৰপিছত এতিয়া কৰিব লাগে ইহঁতি পইচা লোভত আমাৰ নদীখন বেয়া কৰিব খুজিছে
তোৰ ঘৰ ক'ত আছিলে? ইয়াৰ ঘৰ ক'ত? মোক কোৱাগৈ ভাই আছে কবি। একটা পথই আমি লাগে বলা। ৰাতি আহি সবেল পেলাই থৈ যাওঁ। হয় বিষয় বিলাই গোটেই নদীখন ৰঙা কৰি পেলাম। নবয়ে মানা কৰিছে যদি তহঁতি আপা দিব ন ঠেং ভাঙি দিম একদম দে কৈ দিলো মই দেখা নাই ৰুদ্ৰ কি কৰে কৰ দেই হেই কাল সৰ্প বল কিন্তু সঁচাকে কাল সৰ্পৰ গুণকেইটা গোটেইকেইটা আছে কি ক তোমাৰ কি ক পাৰিব কি কৰে মই একো বুজি পোৱা নাই কৃষ্ণ বুজাই নাছো এটা সময়ত এই নদীখনৰ দৰে সমুদ্ৰত এটা বিষাক্ত সৰ্পই বাস কৰিছিল তাৰ বিষ ইমানেই ভয়ংকৰ আৰু ইমানেই বিষাক্ত আছিল যে তাৰ এই নদীখনৰ ওপৰেদি যোৱা চৰাইবোৰ ৰোগত আক্ৰান্ত হৈ হঠাৎতে মৃত্যুবৰণ সেইটোৱে আছিলে সেই কাল সৰ্পটো আৰু এতিয়া প্লাষ্টিক ৰূপী কাল সৰ্পত নহয় হে আছা হে আমি কাল সৰ্প মই কাল সৰ্প ইয়াৰ পানী যোনে খাব সকলো মানুহটো বাদেই দিছো গৰু গায়ো খাই পেলাই তহঁতৰ অহংকাৰ হৈছে তহঁতি নাচি নাচি ভাওনা কৰিলে নহব সিহঁতৰ নিচিনা মানুহকো ধ্বংস কৰিব পাৰিব লাগিব নহলে এই পৃথিৱীখন ধ্বংস হৈ যাব তাকেতো হৈ গ'ল বুজিছ ভগৱান শ্ৰীকৃষ্ণই কাল সৰ্পৰ বিষাক্ত ৰূপ দেখি পেলাই পৃথিৱীত জন্মগ্ৰহণ কৰি পেলাই তাক দমন কৰিছিল আজি তহঁতৰ নিচিনা ডেকা ডেকা ল'ৰাসকলে এহেঁতৰ নিচিনা কাল সৰ্পবোৰক দমন কৰিব লাগিব এনেকুৱা সুযোগ আকৌ ওলাই নাপাওঁ বুজিছ ভগৱানে এবাৰেই দিয়ে এই নদীখনত আজিলৈকে আমি লেতেৰা বস্তু এটা পেলাই পোৱা নাই ইহঁতি তাক ধ্বংস কৰিছে আমি পূজা কৰো ইহঁতি চব শেষ কৰি পেলাইছে আগতে নদীখনত আমি শিশু দেখিবলৈ পাইছিলো কিন্তু আজি এহেঁতৰ নিচিনা মানুহৰ কাৰণে এই নদীখন অসুস্থ হৈ পৰিছে এই নদীখনে কিমান নীৰৱে খহি আছে আমি বুজি পাইছোনে বাৰু কিন্তু আজিৰ সমাজে আজিৰ সময়ে বুজি পায় এই পৃথিৱীখন আমি বচাব লাগিব নহলে আমি সকলো ধ্বংস হৈ যাম ঐ এহেঁতৰ এইবোৰ বস্তু সামৰি পেলাই পঠিয়াই দে আৰু তহঁতি ৰিহাৰ্চেল কৰিবলৈ যা ভুৱন আমিও যাওঁ বল এতিয়া সকলোতে মাত্ৰ অসুখ এই নদীখনৰ অসুখ এই মাটিৰ অসুখ এই বায়ুৰ অসুখ চাৰিওফালে মাত্ৰ অসুখেই অসুখ
কিন্তু ইয়াৰ ঔষধ আমাৰ হাততেই আছে আমাৰ হাততেই আছে এই প্লাষ্টিক এতিয়া সকলোতে অসুখ সেই পৃথিৱীত অসুখ এই মাটিত অসুখ এই বায়ুত অসুখ এতিয়া সকলোতে এই প্লাষ্টিক ৰূপী কালসৰ্পবোৰে আমাক গ্ৰাস কৰি পেলাইছে আমি অলপ দিনৰ পাছত উশাহ ল'ব নোৱাৰা হ'ম আমি স্বচ্ছতাই থাকিব লাগিব আৰু ইয়াৰ সকলোৰে উপক্ৰম এটাই আমি প্ৰদূষণ ৰোধ কৰিব লাগিব আমি প্লাষ্টিক বন্ধ কৰিব লাগিব প্লাষ্টিক বন্ধ কৰিব লাগিব আমি প্লাষ্টিক বন্ধ কৰিব লাগিব লাগিবই